হাই এভৰিৱান, আসসালামু আলাইকুম। আজি মই বনাম শুকান গোছ আৰু গোছখিনি অলপ সময় পানীত তিয়াই থৈছিলোঁ। এতিয়া মই গোছখিনি উতলাই লৈছোঁ। এনেকৈ উতলাই লৈ এনেকৈ মিক্সিত মাৰি ল'ব লাগিব। মিক্সিত মাৰি লৈ মই কেৰাহীটো গেছত উঠাই দিলোঁ আৰু ইয়াতে দি দিলোঁ মিঠাতেল। মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াতে দি দিম পিঁয়াজ। চাওক তেলখিনি পূৰা গৰম হৈছে আৰু ইয়াতে পিঁয়াজখিনি দি দিলোঁ আৰু দি দিম তেজপাত। এনেকৈ অলপ সময় ভাজি ল'ম আৰু এতিয়া দি দিম খুন্দি লোৱা আদা নহৰু। এইখিনিও অলপ সময় ভাজি ল'ম যাতে কেঁচা গোন্ধটো নাথাকে। এতিয়া ইয়াতে দি দিম হালধি গুড়ি, জলকীয়া গুড়ি আৰু জিৰা গুড়ি আৰু সোৱাদ অনুসৰি নিমখ। এনেকৈ দি অলপ সময় লৰাই ল'ম। লৰাই লৈ পিছত ইয়াতে পানী এড কৰি দিম। পানী দি অলপ সময় মছলাখিনি ধুনীয়াকৈ ভাজি ল'ম। আজিকালি সকলোৱে ৰান্ধিব জানে, তথাপিও যিসকলে নাজানে অলপ হ'লেও সুবিধা হ'ব বুলি মই ভাবোঁ। এয়া তেল বিৰিঙি ওলাই আহিছে। এতিয়া মই ইয়াতে গোছখিনি দি দিলোঁ। দি অলপ সময় এই গোছখিনি ভাজি ল'ম পানী নিদিয়াকৈ, যাতে গোছখিনিত মছলাখিনি ধুনীয়াকৈ সোমাই যায়। এনেকৈ ভাজি লোৱাৰ পিছত ইয়াতে পানী দি দিম। আৰু এইটো হৈছে ঘৰতে আগতে বনাই ৰখা গোছৰ তেল। এইটো দি দিম কাৰণ শুকান গোছ, ইয়াত তেল নাথাকে। এই তেলটো দি দিলে গোছখিনি পূৰা তেলতেলীয়া হৈ যায়, খাবলৈ ভাল লাগে। এতিয়া অলপ লৰাই লৈ ঢাকনখন লগাই দিম যাতে গোছখিনি ধুনীয়াকৈ সিজি যায়। এয়া হৈয়ে গ'ল আৰু অলপ পানীটো শুকাব দিম। শুকালে মই নমাই দিম। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব, লাইক কৰিব। এবাৰ এনেকৈ বনাই খাই চাব, খুবেই সোৱাদ লগা এটা ৰেচিপি। এয়া ৰেডি হৈ গ'ল শুকান গোছৰ তৰকাৰী। বাই বাই, আল্লাহ হাফিজ।